friends, welcome back to my YouTube channel Jayanto Fitness and Vlogs. আৰু আজি আপোনালোকে ঠাণ্ডাৰ চাইকেল চাই নিশ্চয় গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। মানে আমাৰ ৰঙালী বিহুটো যেহেতু মাৰাথন প্ৰতিযোগিতা হয় প্ৰত্যেক বছৰে, কিন্তু ইয়াৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে অলপমান দেৰি হ'ল, তথাপিও আৰু আৰম্ভ হ'বলৈ ওলাইছে। আৰু মানে এতিয়া ধুব ভাই এতিয়া বাইক চাইক লগ কৰি আছে স্কুটিখন, আৰু এতিয়া আমি যাম মাৰাথন খেলা চাব। আৰু আমি আমিনগাঁৱৰ পৰা যাব, আমাৰ দৌৰি যাব খেলুৱৈ অকল বামুন্দিলৈকে। আৰু চাওঁ বলক আমি মাৰাথন খেলা এতিয়া ব্ৰিজৰ তলত আছে, ব্ৰিজৰ তলৰ পৰা আৰম্ভ হ'ব খেলা। যাওঁ বলক, এয়া দিলক দাহঁত আহিছে ফাইনেলি, আৰু ভেৰিও আছে মানে মাৰাথন খেলিব। এই খেলুৱৈহঁত আহি আছে, চাওক আপোনালোকে। এই আইটো কৈ দিয়ে এটা খেলাত দিলক দা ভালকৈ অঁ। আৰু বলক গতিকে চাওঁ খেলাখন কেনেকুৱা হয় আৰু কি হয়। বৰষুণ চৰষুণ নাহিলে আৰু ভালেই হ'ব নিশ্চয়, বৰষুণ আহিলে আৰু কি হয় আৰু বাৰ্তা নাই। আৰু এই অমীৰ শৰ্মা গেল লাগে দি, আৰু এইফালে চাওক প্ৰতিযোগীসকল ৰেডি হৈ আছে, পূৰা লাইন পাতি আছে। আৰু আধা ঘণ্টামান পিছতে হ'ব মাৰাথন। এতিয়া মানে চেছ নম্বৰবিলাক আৰু দি আছে কমিটিয়ে লৈ। এইটো অজয়, আৰু এইফালে অপূৰ্ব, এইফালে বগা সকলো আছে। আৰু এইফালে আমাৰ মন্দিৰে বহুকেইটা দিছে, বাকী বাহিৰৰ প্লেয়াৰো আহিছে। এইফালে তিলক দাহঁত আছে, আৰু মই যে কৈছিলোঁ এই ভেদু আছে। আৰু এয়া হৈছে অবিনাশ। এই অবিনাশ হাই কৈ দিছোঁ, এই হাইটো কৈ দি। অঁ এয়া হাই কৈ দিছে অবিনাশে। আৰু চাওঁ বলক এয়া প্লেয়াৰবিলাক চাওক আপোনালোকে। আৰু গাইজ টুপি যে মাৰি আছে সেইজন খুৰা হৈছে মানে মিষ্টাৰ খুৰা, মানে আমাৰ ওচৰৰে ঘৰৰ ওচৰৰ। আচল নাম জটিল কলিতা, আমি মানে সকলো মানুহে মৰমতে মিষ্টাৰ বুলি মাতে। আৰু এয়া চাওক প্ৰতিযোগীসকল ৰেডি হৈ আছে গাইজ, আৰু ঘণ্টাৰ পিছতে হ'ব খেলা আৰম্ভ। এইফালে চাওক, আৰু ইয়াত ধুব ভাই আছে, এইফালে চাওক মানুহ। এতিয়া ব্ৰিজৰ তলত খেলা আৰম্ভ হৈছে, এইখন ব্ৰিজ দেখিছে। ইয়াৰ পৰা আমি আহিছোঁ 4টা বজাতে, প্ৰায় এতিয়া 5টামান হ'ল, 1 ঘণ্টা আৰু আৰম্ভ হ'ব এতিয়া। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ অলপ। আৰু গাইজ এয়া ফাইনেলি লাইন পাতিলে, আৰু 6 নম্বৰ আহি গ'ল। এওঁলোকে এতিয়া দৌৰিব, এয়া ৱাৰ্ম আপ কৰি আছে। আৰু হুইচেল বাজাৰ লগে লগে দৌৰিব, বামুন্দি ভূমিকে ৰাওনা হ'ব। এয়া দৌৰিলে প্ৰথমতে গ'লে আমাৰ অজয়, কাচু বুলি মাতে, এই দৌৰিলে। যাই আছোঁ বাছ, ইয়াত ধুব ভাই গাড়ী চলাই আছে, আৰু পিছফালে ভাইটি আছে। আমি যাই আছোঁ, আৰু ইফালে দৌৰি আছে, ইয়াত আছে। বলক গাইছে, গণেশ মন্দিৰ পালোঁ, আৰু বহুত দূৰ আছে আমাৰ বামুন্দিলৈকে, প্ৰায় 30 কিলোমিটাৰ মানে হ'ব। আৰু এই 30 কিলোমিটাৰ খেলুৱৈসকলে যাব, দৌৰি যাব। আৰু কোন জিকে কোন হাৰে চাওঁ বলক। আৰু খেলুৱৈ আছে আমাৰ প্ৰায় 25-30টামান হ'ব। আৰু পুৰস্কাৰ আছে আমাৰ 7,000 টকা, আৰু কৈ 7,000 টকা চাওঁ বলক। আৰু পিছফালে আছে বহু মানুহ, এতিয়া নাই। আৰু আগৰ ফালে চাওক, চাওক দৌৰি আছে গাইজ। আৰু এইটো খগেন, খগেন দৌৰি আছে, ভালকৈ দৌৰা হয়। আৰু আমাৰ আছে মিষ্টাৰ খুৰা। মিষ্টাৰ খুৰাটো জানে আপোনালোকে, লিজেণ্ড বুলি কয় দৌৰাৰ, বহুত দেশ বিদেশত খেলা খেলি আহিছে, মানে ষ্টেট প্লেয়াৰ হয়। এতিয়া দৌৰি আছে। দৌৰি আছে। আৰু এইটো গাইজ ৰামধেনী FC 43, মানে এইটো লাহৰ ল'ৰা, আমাৰ ওচৰৰে গাঁও সৰুলা। সৰুলা বল্লা আৰু একে মোটামুটি, কিন্তু এই বল্লাহৰে ল'ৰা। আৰু এতিয়া আগলৈকে যাবলৈ, এতিয়া আহি আমি পালোঁ দলিবাৰী পালোঁ। এতিয়া ফাইনেলি গাইজ কৌশিক বাইক লগ পালোঁ, ইণ্ডিয়ান আৰ্মিৰ পৰা আহিছে। এয়া বহুত দিনৰ মূৰত আহিছে ছুটি পাই। কেনে লাগিছে বহাগবিহুত আহি? যোৱাবাৰতো আহিবই নাপালা। হয়, এইবাৰ আহিছে ছুটিত, বহুত ভাল লাগিছে কৌশিক বাইক লগ পাই। আৰু এতিয়া যাওঁ বলক, পিছফালে আহি আছে আমাৰ মিষ্টাৰ খুৰা আহি আছে, আৰু খুৰাৰ লগত শুৱালকুছিৰ পৰা একেলগে দৌৰিম বলক, একেলগে দৌৰিম। আৰু এয়া ৰাহুল ভাই আৰু সঞ্জীৱ ভাই আছে। গাইজ এয়া চাওক, মিষ্টাৰ খুৰা আৰু মই দৌৰি আছোঁ। এয়া 60 বছৰ বয়সত দৌৰি আছে। এয়া লিজেণ্ড হয় বামুন্দিৰ, এয়া দৌৰি আহিছে 6 years old, আৰু বহুত দেশ বিদেশত খেলা খেলি আহিছে। এয়া সবৰ ভিতৰত বহুত প্ৰাইজ পাইছে, আৰু এয়া দৌৰি আছে। আৰু মিষ্টাৰ খুৰা জটিল কলিতা, মানে চবে মৰমতে মিষ্টাৰ বুলি মাতে।
আৰু এই গুৱাহাটীৰ পৰা দাউৰি আহিছে আৰু গাইছ এয়া বহুত ভাগৰ লাগিছে আজি প্ৰথমবাৰৰ বাবে দৌৰিছোঁ মই আগতে প্ৰেক্টিছ কৰা নাই কোনোদিনে আৰু মই এতিয়া ভাবিছোঁ গাইছ যদি মই 10 দিনমান প্ৰেক্টিছ কৰিলোঁ হ'লে নিশ্চয় গুৱাহাটীৰ পৰা দাউৰি আহিব পাৰিলোঁ হয় যিহেতু মই 10 কিলোমিটাৰমান মিষ্টাৰ গুলাৰ লগত দাউৰিলোঁ আৰু আহ্বান নিশ্চয় দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আহ্বান আপোনালোকৰ নিশ্চয় মই মাৰাথন দি দেখুৱাই দিম আৰু এই আছে গাইছ পিছফালে কিমান জনতা একদম পিছফালে মানে 1000 মান মানুহ হৈছে আৰু মিষ্টাৰ গুলাৰ লগত বাকী বেলেগৰ লগতো আছে কিমান আছে গম নাপাওঁ আৰু এইটো ভিডিঅ' গাইছ মোৰ মটো ব্লগিং কৰাৰ নিচিনাই হৈছে এনে গোপ্ৰ লগে ভিডিঅ' কৰাৰ নিচিনা আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো কোৱালিটি কেনে পাইছে নিশ্চয় ভালে পাব মোৰ মতে আৰু ৰাস্তাত মানুহবিলাকে পানী মাৰি আছে তো জলদি যাওঁ ব্লগ আৰু ইয়া মৃগাংক ভাই ভিডিঅ'টো দিয়াত অলপমান দেৰি হ'ব পাৰে কাৰণ মানে মোৰ বেমাৰ হৈ আছে তো ইয়াৰ পৰা যাই টোপনি মাৰিব লাগিব গতিকে আপোনাক চৰি কৈছোঁ আৰু ভিডিঅ'টোৰ সেইকাৰণে আৰু পিছফালে চাওক গাইছ কিমান হাজাৰ হাজাৰ মানুহ আছে আৰু ভিডিঅ'টো একচুৱেলি মই মানে মহিলাসকলৰ বাবে বনাইছোঁ কাৰণ মানে পুৰুষবিলাকে আহিয়ে থাকে ইয়াতে মানে গুৱাহাটীলৈকে আহে আমিনগাঁৱত মাৰাথন চাই কিন্তু মহিলাবিলাকতো আহিব নোৱাৰে আৰু ঘৰৰ ওচৰতে আৰু মানে থিয় হৈ চাই মানে গুৱাহাটীৰখিনি দেখা নাপায় আৰু কেনেকুৱা ধৰণৰ কি হয় আৰু মানে গাঁৱত যে দেখা পায় সেইবাবে ভাবিলোঁ কি মই ভিডিঅ' এটা বনাই দিওঁ আমিনগাঁৱত মানে যি হৈছে সেইবিলাক সকলো মহিলাবিলাকে চাব পাৰিব সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু কি ক'ম আৰু চাই থাকক আৰু শেষে কৰিম আৰু ভিডিঅ'টো লাহেকৈ এয়া বামুণ্ডী চক পালোঁ ফাইনেলি আৰু মাৰাথন শেষেই হ'ল বামুণ্ডী চক আহি পাই গ'লোঁ সেয়া চাওক কিমান জনতা চাৰিওফালে এই দুৰ্গা পূজা বা কিন্তু সাহিত্য সভাতো ইমান মানুহ নহয় কিজানি ইমান মানুহ ইয়াতে হৈছে আৰু গাইছ ফাইনেলি মাৰাথনটো শেষ হৈ গ'ল ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ তেনেহ'লে বাই